নমস্কাৰ, আমি আজি লাউৰেমন চেনেলৰ পৰা ফকতীয়া নিউজ চেনেলৰ পৰা আমি তাৰমানে লাকা গেমিঙক বিচাৰিছোঁ আৰু এই এতিয়া আছে ত' আজি মানে মই মাইক আনিলোঁ মোবাইলটো ইউজ কৰে। অঁ নমস্কাৰ, আপুনি ৰিল বনাইছে? ৰিল হৈছে নহয় নহয় পইচাটো পাইছা? পইচা অলপ পাইছোঁ, মানে সেই পইচা লৈ ভ্ৰমণ এই যাব ওলাইছোঁ। তো আপোনালোকে ইয়াত যে আহিলে কোনোবা ক'লে নেকি মোৰ কথা? আমি ৰিলছটো চালোঁ ইনষ্টাগ্ৰামত। আমি ফকতীয়া নিউজ চেনেলৰ পৰা আহিছোঁ, ফকতীয়া প্ৰশ্ন সুধিম। ক'ত যাব আপুনি? মই এতিয়া গুৱাহাটী যাওঁ। যদি যাব মানে অলপ কাম আছে, মানে এই ফ্ৰী ফায়াৰৰ এখন মিটিং হয়। আৰু মই কৈছোঁ এনেই কিছুমান নিউজ চেনেল ফ্ৰী ফায়াৰ ইণ্ডিয়া আহিব। হয় ইণ্ডিয়াটো আহিব। আহিব মানে 5 ছেপ্টেম্বৰত দিয়াৰ কথা আছে, কিন্তু চাৰ্ভাৰ অলপ বিজি আছিল। 5 ছেপ্টেম্বৰত দিয়াৰ কথা, চাৰ্ভাৰটো বহুত বিজি আছিল। মানে বহুত ল'ৰা ছোৱালী মানে ল'ৰাবিলাকে খেলেতো গুৱাহাটীলৈ গুৱাহাটীলৈ মানে পৰীক্ষা কৰি আছে ট্ৰেইনত। ফ্ৰী ফায়াৰ ইণ্ডিয়া মানে চবকে ডাউনলোড কৰিব কৈ দিলে হয়। আপোনালোকে ফ্ৰী ফায়াৰ ইণ্ডিয়াটো মানে ডাউনলোড কৰি কিনে কৰি ল'ব আৰু কি আছে। বাকী আমাৰ ফকতীয়া প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে এটা ধন্যবাদ আৰু পইচা অলপ দিবি ইণ্টাৰভিউ আৰু আচ্ছা হ'ব। পইচা মানে হোটেলত কি খাব লগা আছে আপোনালোকে খাই লোৱা। এই আমি আজি খায়ে অহা নাই, ভালেই খাইছোঁ। পইচা মই আপোনাক ফোনপে মাৰি দি আছোঁ। ঠিক আছে। আপোনালোকে আমাৰ এটা নিউজ চেনেল আছে, এটা চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু আপোনালোকক অনুৰোধ কৰা হ'ল যে ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, লাইক কমেণ্ট কৰিব। তেনেহ'লে আজিৰ কাৰণে